নমস্কাৰ মই আজি আপোনালোকক কঁঠালৰ আঞ্জা বনাই দেখাম চাওক মোৰ মানুহজনে কঁঠাল কাটি আছে আপোনালোকে চাগে ভাবিছে আবতৰত কঁঠাল ক'ত পাইছো হয়নে তো বিহাৰত সকলো পছিবল এই আবতৰটো আমি কঁঠাল পাইছো তো কঁঠাল পাই লৈ আহিলো আজি কঁঠালৰ আঞ্জা বনাও ঘৰত থাকিলে মায়ে বনাই খুবেই টেষ্টি বনায় মা হাতৰ কঁঠালৰ আঞ্জা এবাৰ খালে খাই থাকিব ইমান ধুনিয়া বনায় কিন্তু তিয়া মা আছে ইমান দূৰত মই আছে ইমান দূৰত মই ট্ৰাই কৰিছো মই মায়ে আগৰ কেনেকৈ বনায় চাই থাকো কিন্তু ইমান নোৱাৰো হলো মই ট্ৰাই কৰিছো কেনেকুৱা হয় নাজানো আৰু যেহেতু মই কঁঠালৰ আঞ্জা খাম হেহে ৰেচিপিটো আপোনালোকৰ ওচৰত শেয়াৰ কৰি দিছো যাতে আপোনালোকেও অতি সহজতে কঁঠালৰ আঞ্জা বনাই খাব পাৰে বেছি টান নহয় একদম সহজ দেখিছেনে কঁঠালখিনি সিজাই ললো তাৰ পিছত মছলা দি পিয়াজ জলকীয়া আদা নহৰু দি মই জাস্ট কঁঠালখিনি উলিয়াই পেলাই ফ্ৰাই কৰি লম চাব মছলাখিনি এতিয়া হৈছে অলপ অলপ ভাজা দেখিছে মছলাটো ভাজি হৈ গৈছে এতিয়া মই কঁঠালটো ধুনীয়াকৈ উলিয়াই কঁঠালখিনি ভাজি লম ভাজা পিছত কঁঠালখিনি সিজাওঁতে যিটো পানী দিছিলোঁ মই একদম সাফা কৰি দিছো তে হালধি মছলাও দি দিছিলো তো হেতু পানীয়ে মই দিম জুলৰ কাৰণে মানে সেই পানীটোৱে দিম মই বেলেগে আৰু পানী নিদো সব কঁঠালটো অলপ ভাজি লৈছো পানীখিনি দি দিলো অলপ উতলিব দিম একদম সোনকালে হৈ যায় আৰু বহুত টেষ্টি লাগে আপোনালোকেও বনাই খাই চাব তো ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিওটো চাই ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেন্ট কৰি জনাব মোৰ ভিডিওবোৰ চাই কেনেকুৱা লাগে दिल ने दिल से क्या कहा